গুড মৰ্ণিং নমস্কাৰ সকলোকে মই সীমাৰ মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। ভাবিছিলোঁ ৰাতিপুৱা শুই উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰিম, কিন্তু তেনেকুৱা কৰা নহ'লে কিবা কিবি কৰি থকাৰ কাৰণে এতিয়া আজি এটা স্পেচিয়েল দিন হয়, সেইটো কাৰণে মই ব্লগটো বনাইছোঁ। এই ব্লগটো শেষলৈ কণ্টিনিউ কৰি আজি মানে মোৰ ভণ্টিৰ বাৰ্থডে হয়, তো মোৰ বাৰ্থডে গালক এবাৰ দেখাই দিছোঁ। ৰ'ব, এই বাৰ্থডে গাল ইফালে বহুত বেয়া হৈ আছে। একো নহয় দে। और वो जो लाल वाला बटन है उसपे भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो। এতিয়া মই কৰিম কি? প্ৰিয়াংশু কি কৈছা? ঐ প্ৰিয়াংশু বাই 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 নেকি? বাই বাই। লগত নাহ পাপা কিবা দিব নহয়, তাক চাই লওঁ। টকা পাপা এতিয়া মই খাম ভাত, কণী আৰু এয়া ডাঙৰ মাছ, মাছৰ তিল। হিলা নেকি? ৱেলকাম, থেংক ইউ। আহা সোমোৱা। কুনাল হাই দিয়া ব্লগ। কুনালে তুই চাব পাৰে নেকি? কি কৰি আছা তোমালোকে? কি কৰি আছা? ডেকৰেশ্যনৰ কাৰ নাম দি দিছা? মই বাৰ্থডে গালে বাকলি গুচাই আছো। হয় নেকি? লাজ কৰিছা নেকি তুমি ভিডিঅ' লাগি পালে? নাই নাই। তেন্তে মুখখন দেখুৱা আকৌ। নালাগে। গেষ্টক চাহ দিছো, চাহ খাব লাগে নে বেলেগ ফুকাব লাগে? আপোনালোকৰ ভিডিঅ' মেকাৰ সীমা ব্লগাৰ তো তাই এতিয়া বেলুন ফুলাব। বেলুন কেনেকৈ ফুলাব মই নেকি? নাই নাই, বেলুন ফুলাবতো জানে অফিচত চবে। তো বাকীখিনিতো আপোনালোকে দেখিছে, ৰাতিপুৱাৰ পৰা তাই কৰিয়ে আছে। এতিয়া ডেকৰেশ্যনত লাগিছে অলপ। চাহপাতি আমি কি কি কৰিছো আপোনালোকে দেখিব পাৰিছে। বেলুন ফুলাইছো, এইটো গল্ডেন, চ' এতিয়া হোৱাইট কৰিম। তাৰপিছত আৰু বহুত কিবা কিবি কৰিব আছে, আপোনালোকে চাই থাকক। কোনে কৰিছে? ময়ো আছো নেকি? হয় নেকি? হাই পমা, এই পমা হাই হাই হাই। ৰেডি হলা নেকি তুমি? এতিয়া কি বাৰ্থডে চলি গ'ল? থাকিবা নেকি আজি? থাকিবা নেকি আজি? কোনে দিলে ধুনু গিফ্টটো? এতিয়া মই ওলাই লৈ ৰেডি। আপোনালোকে ক'বচোন মোক কেনেকুৱা লাগিছে এইটো মোৰ নতুন ড্ৰেছ বাৰ্থডে বুলি। এতিয়া আহিছে ঘৰত আলহী। এইটো হ'ল অৰ্পণা আৰু এইটো হ'ল পল্লৱী আৰু এইটো হ'ল মাধুৰীমা। এতিয়া পল্লৱী কিবা এটা কোৱা মোৰ চেনেলটোৰ বিষয়ে। বহুত মিছ কৰি আছিলো, আজি বহুত দিনৰ মূৰত লগ পালো, ভাল লাগিল। এনেকে তো সদায় আগুৱাই যা। তোৰ চেনেলটো 1K 1 লাখ 1 crore হওক অতি সোনকালে। থেংক ইউ ছ' মাচ। কামনাৰে লাভ ইউ টু। আৰু অৰ্পণা কোৱা। আৰু নতুন নতুন ভিডিঅ' বনোৱা, নতুন নতুন জাগা যোৱা ফুৰিব, আমাকো লগত লৈ যোৱা ফুৰাব, সেইখিনিয়ে থাকিল। অৰ্পণাকতো নিশ্চয় লৈ যাম। তুমিতো বাৰু নাথাকা, তুমিতো বেলেগত থাকা। আজিতো কেনেকুৱা লাগিছে পিঠা ভুজিয়া? পিঠাখন টেষ্টি লাগিছে আৰু
ৰেডি ব'লা এতিয়া আমি সেই কৰিম কেমেৰা ধৰা মানুহ পাই গ'লোঁ ক'লো কিবা এটা কওঁ কৰিলোঁ এইটো বাৰ্থডে কেকটো আহি গ'ল আমাৰ এইবিলাক হল কেক খোৱা মানুহ আমি বেছি বেছিকে লাগব This is the girl of elder sister. Oh, এইবিলাক কি কমলা কেইটা মানে কি মানে এইকেইটা কেক ভিডিঅ' ক্লিক কৰে মাতিব পৰা নাই বেয়া নাপাব সময় মানে বহুত ব্যস্ত আছিলে তোমাক বেয়া পোৱা নাই তুমি কিমান কৰা সোনকালে আমাক যোগাৰটো মোৰ ব্লগটোত আপুনি কৈ দিয়ক কি ক'ব মই কি কম তুমি কৈছা মই মাতিব পৰা নাই সময় লাগিল গতিকে কিমান পাৰা তুমি সোনকালে যোগাৰ কৰি আমাক খুৱাই দিয়া আমি গুচি যাম মই মাংস বিলাই আছো তোমাৰ চাহৰ যোগাৰত তুমি মোৰ বেষ্ট পাৰ্টনাৰ অফ দা কি বুলি কওঁ চাই যোগাৰ য়েছ আজি চিকেন পোলাও খালো গাজৰ কেক খালো খাই কেনেকুৱা লাগিল? খাই বহুত ভাল লাগিল ए रहा नहीं जाता तड़प ही ऐसी है ना বাই 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 আপোনালোকে দেখিলে আজি বাৰ্থডেত কি কৰিলো কি কৰা নাই কোন কোন আহিল কোন কোন এতিয়া এজনী থাকিম বুলি কয় এতিয়া যাব এটা মানে মুখৰ লাগাম নাই এতিয়া থাকিম বুলি কৈছিলে যাওঁ আৰু দিয়ক গাইছ ৰাতি হ'ল তো আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই গুড নাইট